হাই ফ্ৰেণ্ড, আজি মই খাজাৰ ৰেচিপিটো লৈ আনিছোঁ আপোনালোকলৈ। ইয়াৰ প্ৰথমে মই অলপমান ময়দা লৈছোঁ, তাৰপিছত অলপমান ৰিফাইন তেল লৈছোঁ। তাৰপিছত ভালদৰে এনেকৈ তেলখিনি মিলাই লৈছোঁ। তাৰপিছত প্ৰয়োজন অনুসৰি পানী দিছোঁ, পানীয়ে ভালদৰে মঠি লৈছোঁ। মই এইবিলাক বেলি লৈছোঁ প্ৰথমে। একাপ চেনি আৰু 1 কাপমান পানী দি চাটনিখিনি বনাই লৈছোঁ। তাৰপিছত এইদৰে ইটোৰ ওপৰত ইটো এটা লেয়াৰ এনেকৈ জাপি দিছোঁ। তাৰপাছত এনেদৰে গুড় কৰি মই পাৰ্টকৈ কাটি ল'ম এতিয়া। তাৰপিছত একেবাৰে লাহেকৈ এনেকৈ বেলনা মাৰি পেলাই এনেকৈ কৰি দিব, মই কৰাৰ দৰে। তাৰপিছত এতিয়া মই তেলত এইখিনি ফ্ৰাই কৰিম ভালদৰে। ডিয়াৰ ফ্ৰেণ্ডছ, ভিডিঅ'বিলাক চাই ভাল পালে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি ল'ব। তেতিয়া ভিডিঅ' দিলে ন'টিফিকেশ্যন পাই যাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। এতিয়া মই এইখিনি ফ্ৰাই হোৱাৰ পিছত এতিয়া মই চাটনিখিনিত দি দিম। ভিডিঅ'টি চাই কেনেকুৱা পালে কিন্তু কমেণ্ট কৰি জনাব। এতিয়া মই অলপ সময়ৰ বাবে চাটনিখিনিত দি দিলোঁ খাজাকেইটা। এয়া চাওক কিমান ধুনীয়া খাজা হৈছে। ঘৰতে অতি সহজে প্ৰস্তুত কৰিব পাৰি।